গাইজ মোৰ জীৱনৰ এটা সৰু কাহিনী আপোনালোকক জনাইছোঁ আজি। মোৰ আছিল আকৌ নাইটত ডিউটি পা বুলি ৰুমলৈ আহোঁতে আজি হঠাৎ দেখিলোঁ 1000খনৰ চকা, তাত নাছিল আকৌ অকণো হাৱা। হঠাতে দাদাজনক দেখি তেওঁ সুধিছিলোঁ পাৰিব নেকি আপুনি 1000ৰ চকাত ভৰাই দিব হাৱাটো আজি। তেওঁ কৈছিলে অকণমান ৰখিব, মই আহিছোঁহে এতিয়া আকৌ দোকানলৈ বুলি। মই কৈছিলোঁ হ'ব দিয়ক, ৰখিবই লাগিব, নৰখিলেতো নহ'ব আজি। এই বুলি কৈ তেনেকুৱাতে তেওঁ আনিছিল এডাল পাইপৰ নলী। 1000খনৰ চকাটোত লগাই হাৱাটো দিছিল ভিতৰলৈ বুলি। তেওঁ বহুত টাইম চেষ্টাৰ পাছতো তেওঁ দিব পৰা নাছিল চকাটোত আজি হাৱাটো ভিতৰলৈ বুলি। তেওঁ সুধিছিলোঁ কি হৈছে দাদা, বুজি পাইছেনে আপুনি? তেওঁ উত্তৰত আহিল ধৰিব পৰা নাই মই একো কাহিনী, চকাটো খুলিব লাগিব আজি। মই কৈছিলোঁ কোনো কথা নাই, খুলি চাব পাৰে আপুনি কি হৈছে ভিতৰত আজি। তেওঁ চকাটো খুলি মোলৈ উদ্দেশ্য কৰি কৈছিল আজি অকণমান টাইম ৰখিব আপুনি। পিছে মোৰহে বেয়া লাগিল 1000খনক দেখি। দাদাজনে কৈছিল মন বেয়া নকৰিব আপুনি, মই আছোঁহি ইয়াত বহি আপোনালোকৰ কাৰণে আজি। সেই বুলি কৈ চকাটোত পাম্প দি তেওঁ ভৰাই দিছিল পানীৰ দামটোত আজি। পানীৰ দামটোত চকাটো ভৰাওঁতেনে আজি দাদাজনে বুজি পালে 1000খনৰ কাহিনী। দাদাজনক সুধিছিলোঁ কি হৈছে 1000ৰ কাহিনী। তেওঁ মোক উদ্দেশ্যি কৈছিল 1000ৰ চকাত ওলাইছে 4টা ফুটা, আপুনি ভৰিব লাগিব বহুত টকা। হাইৰে বিধি কিহত ফচাই দিলা আজি, 1000ৰ চকাত ওলাইছে আকৌ 4টা ফুটা আজি। তেনেকুৱাতে দাদাজনে কয় চিন্তা নকৰিবা তুমি, এইটো সলনি যদি লগোৱা নতুন এটা আজি বহুত সকাহ পাবা তুমি। তেনেকুৱাতে আকৌ দাদাজনলৈ চাই কৈ উঠিলোঁ মই আজি নতুনক পাই কেনেকৈ পাহৰিম পুৰণা জনীক আজি। দাদাজনে থতমত খাই ক'লে কি কোৱাহে তুমি, লৈ যোৱা তোমাৰ পুৰণা জনীক ঘৰলৈ বুলি। লগতে কৈছিল তোমাৰ কাহিনী বহুত ভয় লগা আজি, কিয় বুজিছানে তুমি? মই ক'লো নাই বুজা, বুজাই কওকচোন আপুনি। তেওঁ কৈছিল কোনোবা তৃতীয় পক্ষ আহি তোমাৰ 1000খনত লৈছিল থিতাপি। এইটো হাতত তুলি লৈ ভালকৈ চোৱা তুমি, যাৰ ফলত তুমি পাহৰিবলগীয়া হ'ল তোমাৰ পুৰণা জনীক আজি। মোৰ দুখ সহিব নোৱাৰি মোৰ ওচৰলৈ আহিছিল এটা প্ৰকাণ্ড হাতী। ভালকৈ চাওঁতেনেহে বুজি পালোঁ ই একো নাছিল হাতী। ধৰিব পাৰিছেনে আপুনি? যদি পাৰিছে নিশ্চয় জনাব কমেণ্ট বক্সত আহি। বাই বাই আজিলৈ বুলি।